चलेगा नहीं 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 चलेगा কিমান দিনলৈকে সেইটো ক'ব নোৱাৰো যেতিয়ালৈকে কালপ্ৰিটকেইটাক গ্ৰেপ্তাৰ কৰি আইনীভাৱে উচিত শাস্তি যেতিয়ালৈকে নহয় এতিয়ালৈকে আমি এইটো অৰ্থনৈতিক পদৱৰোধ কৰিম সেইটো আমি গোটেইটো ৰুট ব্লক নহয় ইকনমিকে ৰুট ব্লক এইটো ৰাইজে জনাটো ভাল আৰু আমি এটা নিৰ্দিষ্ট এটা কোনো জাতি জনগোষ্ঠী বা এগেইনষ্ট অৰুণাচলী নহয় যিকেইটা দুৰ্বৃত্ত হিমে বস্তি কালপ্ৰিট যিকেইটাই বন্দুক নিজে আইন হাতত তুলি লৈছে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব এইটো আমাৰ দাবী সেই দাবীতে আমি অটল আৰু এইটো অনিৰ্দিষ্ট কাললৈ থাকিব সেইটোতো ঘোৰ আইন বিৰোধী কাম কৰিছে তেওঁ যে উচ্চপদস্থ আৰক্ষী বিষয়া আমি যোৱাকালি কৈছোঁ উচ্চপদস্থ আৰক্ষী বিষয়া তেওঁৰ নেতৃত্বত তেওঁ আৰম্ভ কৰি যিটো ফায়াৰিং কৰিছে গুলীবৰ্ষণ কৰিছে সেইটো খুবেই নিন্দনীয় আমি তীব্ৰ গৰিহণা দিছোঁ আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া তেওঁ অতি সোনকালে আপোনাৰ প্ৰশাসনৰ উচ্চপদস্থ আৰক্ষী বিষয়া এজনে কি যুক্তিত নিজে হাতিয়াৰ হাতত তুলি নিৰীলোকক গুলিয়াব পাৰে তাৰ উচিত বিচাৰ লাগিব উচিত তদন্ত হ'ব লাগিব যেতিয়ালৈকে দোষীজনে উচিত শাস্তি নাপায় তেতিয়ালৈকে আমি অনিৰ্দিষ্টকালীন অৰ্থনৈতিক পদৱৰোধ কৰি থাকিম তেওঁলোকে সদায় কৈ আছে এইটো আমি অভিজ্ঞতা হিচাপে লৈছোঁ তেওঁলোকে কথাৰে কৈ কামেৰে কৰা নাই সেইকাৰণে দুয়োখন চৰকাৰলৈ আমি TMDK ফালৰ পৰা আহ্বান জনাইছোঁ অতি শীঘ্ৰে যিটো এইটো ইণ্টাৰ ষ্টেট যিটো বৰ্ডাৰ যিটো ইছ্যু সেইটো ক্ল'জ কৰিব লাগে বন্ধ কৰিব লাগে মীমাংসালৈ আহিব লাগে আৰু আগতে কথা দিয়াৰ পাছত কাম নকৰে সেইকাৰণে এইবাৰ আমি এইটো অভিজ্ঞতা হিচাপে লৈ এই আন্দোলনৰ কাৰ্যসূচীটো আমি পদক্ষেপ গ্ৰহণ কৰিম